নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, গধূলি সময়ছোৱাত পজিটিভ আৰু নিগেটিভ এনাৰ্জি দুয়োটাই সক্ৰিয় হৈ উঠে। যদি আমি এই সময়ছোৱাত ঘৰত বেয়া পৰিৱেশৰ সৃষ্টি কৰোঁ, তেন্তে আমাৰ ঘৰৰ সুখ শান্তিত নিশ্চিতৰূপে ব্যাঘাত জন্মিব। যদি আমি ভাল কাম কৰোঁ, তেন্তে আমি আমাৰ পৰিয়ালটোলৈ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰোঁ। সেইবাবে সন্ধিয়া সময়ছোৱাত ঘৰত ধূপ ধূনা জ্বলাব লাগে আৰু পূজা অৰ্চনা কৰিব লাগে। এনে কৰিলে আমাৰ ঘৰলৈ সুখ শান্তি আহে আৰু আমাৰ ওপৰত প্ৰভুৰ কৃপা সদায় প্ৰাপ্ত হয়। আজি আমি আলোচনা কৰিম সন্ধিয়া সময়ত কি বস্তু আনক দান দিলে ভগৱান আমাৰ ওপৰত অসন্তুষ্ট হয় আৰু ঘৰলৈ অশান্তি আহে। প্ৰথম বস্তুটো হৈছে গাখীৰ। যদি সন্ধিয়া সময়ছোৱাত আপোনাৰ ঘৰলৈ কোনোবাই গাখীৰ বিচাৰি আহে, তেন্তে কেতিয়াও দিব নালাগে। কাৰণ গাখীৰক ধনৰ দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুদেৱৰ লগত জড়িত থকা বুলি বিশ্বাস কৰা হয়। যদি এই সময়ছোৱাত আনক গাখীৰ দান দিয়া হয়, তেন্তে মা লক্ষ্মী অসন্তুষ্ট হয়, যাৰ ফলত ঘৰলৈ দৰিদ্ৰতা আহে। সেইবাবে এই সময়ছোৱাত গাখীৰ কেতিয়াও আনক নিদিব। দ্বিতীয় বস্তুটো হৈছে পিঁয়াজ আৰু নহৰু। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো নিশ্চয় মন কৰিছে চাগে যে আপোনাৰ ঘৰলৈ কোনো ওচৰ চুবুৰীয়া মানুহে সন্ধিয়া বা ৰাতি পিঁয়াজ নহৰু আদা আদি বিচাৰি আহে। কিন্তু এই সময়ছোৱাত পিঁয়াজ নহৰু আনক কেতিয়াও দিব নালাগে। কাৰণ পিঁয়াজক কেতু গ্ৰহৰ লগত সম্বন্ধ থকা বুলি বিশ্বাস কৰা হয় আৰু কেতু গ্ৰহ 3টা গ্ৰহৰ স্বামী বুলি কোৱা হয়। গতিকে এই সময়ছোৱাত পিঁয়াজ নহৰু আনক দান দিলে ঘৰত কেতু গ্ৰহৰ বেয়া প্ৰভাৱ পৰিব পাৰে। তৃতীয় বস্তুটো হৈছে টকা পইচা। আমাৰ ধাৰ্মিক শাস্ত্ৰৰ মতে সূৰ্য অস্ত যোৱাৰ পিছত কাকো টকা পইচা দিব নালাগে। বহু সময়ত দেখা যায় যে সন্ধিয়া সময়ত মানুহে নিজৰ ঘৰৰ মুখ্য দুৱাৰখন খুলি ৰাখে। আচলতে পৌৰাণিক মান্যতাৰ মতে এই সময়ছোৱাত ঘৰৰ মুখ্য দুৱাৰেদি দেৱী লক্ষ্মীৰ আগমন হয়। যদি এই সময়ত আমি ধন আন কাৰোবাক দিওঁ, তেন্তে সেয়া দেৱী লক্ষ্মীক বিদায় দিয়া বুলি বিশ্বাস কৰা হয়। সেইবাবে যদি সন্ধিয়াৰ সময়ত কোনোৱে আপোনাৰ পৰা টকা পইচা বিচাৰে, তেন্তে তেওঁক সেই সময়ত কেতিয়াও নিদিব। টকা পইচাৰ লেনদেন সদায় দিনৰ ভাগতেই কৰা উচিত। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টি কেনে পালে তলত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব।